নমস্কাৰ। ডক্টৰ ভূপেন হাজৰিকাৰ সেই গানটো নিশ্চয় শুনিছে। তেওঁ গাইছিল মদাৰৰে ফুল হেনো পূজাটো নালাগে। এই গানটো মই আপোনালোকৰ আগত উল্লেখ এইকাৰণেই কৰিছোঁ, হয় ডক্টৰ ভূপেন হাজৰিকাই ঠিকেই কৈছিল, মদাৰৰ ফুল পূজা বা সবাহত নালাগে নিশ্চয়, কিন্তু সেই মদাৰ ফুল পৃথিৱীত ৰং নিবিলাই জানো? পৃথিৱীখন শুৱনি কৰি নুতুলে জানো? ঠিক সেইদৰে আমি সাধাৰণ ব্যক্তিবিলাক, যিবিলাক ব্যক্তিক মানুহে এলাগী বুলি ভাবে, কাম নাই বুলি ভাবে, সেইবিলাকে সময়ত গৈ প্ৰয়োজনীয় হৈ নপৰে জানো? আমাক বহুতো মানুহে হিংসা বা অন্যায় কৰিব পাৰে, আমি সেই বুলি থমকি ৰম জানো? বা যিবিলাক ব্যক্তিয়ে আমাক হিংসা বা অন্যায় কৰিছে তেওঁলোকৰ প্ৰতি আমি প্ৰতিশোধ পৰায়ণ হোৱা উচিত জানো? নিশ্চয় নহয়। আমি যদি প্ৰকৃত ব্যক্তি হওঁ, আমাক লাগিলে যোনেই হিংসা নকৰক বা যোনেই অন্যায় নকৰক, আমি প্ৰতিশোধ পৰায়ণ মনোভাৱ ল'ব কেতিয়াও নালাগে। এটা পৌৰাণিক আখ্যান আছে। পৌৰাণিক আখ্যানটোৰ মতে ঋষি দধীচি মুনি নামৰ এজন ঋষি আছিল। তেওঁ পিতৃৰ নাম ঋষি অৰ্থবা আৰু মাতৃৰ নাম শান্তি আছিল। সেই দধীচি ঋষি যিটো কুটীৰত বাস কৰিছিল আৰু সেই গোটেই অঞ্চলটোৰ পৰিৱেশ, জীৱ জন্তু, চৰাই চিৰিকটি সকলো শান্তিৰে বসবাস কৰিছিল। তেওঁ শিৱভক্ত আছিল। এবাৰ তেওঁ ঘোৰ তপস্যাত মগ্ন হয় তিনো তলৈক্য অৰ্থাৎ স্বৰ্গ, মৰ্ত্য আৰু নৰক তিনো তলৈক্য আলোকিত হৈ পৰে। তাকে দেখি দেৱৰাজ ইন্দ্ৰই হচকিত হৈ পৰে। দেৱৰাজ ইন্দ্ৰই মনতে ভাবিলে যে ঋষি দধীচিয়ে যিদৰে তপস্যা কৰিছে, তেওঁ তপস্যাৰ বলত যদি কেনেবাকৈ স্বৰ্গ ৰাজ্য অৰ্থাৎ দেৱৰাজ ইন্দ্ৰৰ ৰাজ্যখন যদি কাঢ়ি লয়, তেতিয়াহ'লে কি হ'ব? তেতিয়া দেৱৰাজ ইন্দ্ৰই কি কৰিলে জানেনে? কামদেৱ আৰু এগৰাকী অপ্সৰাক দধীচি মুনিৰ তপস্যা ভংগ কৰিবলৈ পঠিয়াই দিলে। অশেষ চেষ্টা কৰিও কামদেৱ আৰু সেই অপ্সৰাগৰাকীয়ে দধীচি মুনিৰ তপস্যা ভংগ কৰিব নোৱাৰিলে। উপায়ন্তৰ হৈ দেৱৰাজ ইন্দ্ৰই সৈন্য বাহিনী লৈ ঋষি দধীচিক হত্যা কৰিবলৈ উপস্থিত হয়। কিন্তু কি হ'ল জানে? তেওঁ যিখিনি অস্ত্ৰ শস্ত্ৰ লগত লৈ গৈছিল, সেইখিনিয়ে দধীচি মুনিৰ তপস্যাৰ ৰক্ষা কৱচ ভেদ কৰিব নোৱাৰিলে। অশেষ চেষ্টা কৰিও দধীচি মুনিক হত্যা কৰিব নোৱাৰিলে। উপায়ন্তৰ হৈ দেৱৰাজ ইন্দ্ৰ পুনৰ স্বৰ্গলৈ উভতি যায়। কিছুদিনৰ পিছত বৃত্ৰাসুৰ নামৰ এটা দৈত্যই স্বৰ্গৰাজ্য আক্ৰমণ কৰে আৰু যুদ্ধত দেৱৰাজ ইন্দ্ৰ আৰু দেৱতাসকল বেয়াকৈ পৰাজিত হয়। তেওঁলোকৰ আলাই আথানিৰে ভৰি পৰে। উপায়ন্তৰ হৈ দেৱৰাজ ইন্দ্ৰ আৰু দেৱতাসকল প্ৰজাপতি ব্ৰহ্মাৰ ওচৰত উপস্থিত হয়। তেওঁলোকে ব্ৰহ্মাৰ শৰণাপন্ন হয়। তেতিয়া ভগৱান ব্ৰহ্মাই তেওঁলোকক এটা উপায় দিলে। তেওঁ ক'লে যে সেই দধীচি মুনিৰ ওচৰলৈ গৈ যদি তেওঁৰ অস্থিৰ সৈতে যদি বজ্ৰ বনায়, তেতিয়াহ'লে বৃত্ৰাসুৰ দৈত্যক হত্যা কৰিব বা বধ কৰিব পাৰিব। এতিয়া ইন্দ্ৰ উপায়ন্তৰ হৈ পৰে। যিগৰাকী ব্যক্তিক হত্যা কৰিবলৈ বা তপস্যা ভংগ কৰিবলৈ ইন্দ্ৰই চেষ্টা কৰিছিল, সেই মুনিগৰাকীৰ ওচৰলৈ তেওঁ এতিয়া যায় কেনেকৈ? লাজ অপমান কাটি কৰি ইন্দ্ৰ আৰু দেৱতাসকল দধীচি মুনিৰ ওচৰ পায়গৈ আৰু সকলো কথা বিতংভাৱে কয়। তেতিয়া ঋষি দধীচিয়ে হাঁহি মাৰি ক'লে, হে দেৱৰাজ, এইটো অতি সৰু কথা। মোৰ এই দেহাটো যদি
মানৱ কল্যাণৰ কাৰণে মই ত্যাগ কৰিব পাৰোঁ, মই পৃথিৱীৰ সকলোতকৈ সুখী ব্যক্তি বুলি ভাবিম। সেই বুলি কৈ তপস্যাৰ বলত তেওঁ নিজৰ দেহ ত্যাগ কৰি দিয়ে। আৰু তেতিয়া দেৱৰাজ ইন্দ্ৰই তেওঁৰ অস্থি লৈ আহি এপাত বজ্ৰ বনাই সেই বৃত্তাসুৰ নামৰ দৈত্যটোক বধ কৰিছিল। এই পৌৰাণিক আখ্যানটোৰ পৰা আমাক এটা নীতি শিক্ষা দি থৈ গৈছে। এই নীতি শিক্ষাটো হ'ল, চাওকচোন, যিগৰাকী ব্যক্তিক হত্যা বা তেওঁৰ তপস্যা ভংগ কৰিবলৈ দেৱৰাজ ইন্দ্ৰই চেষ্টা কৰিছিল, সেই ব্যক্তিগৰাকীৰ ওচৰতেই দেৱৰাজ ইন্দ্ৰ শৰণাপন্ন হ'বলগীয়া হোৱা নাছিল জানো? সেইদৰে যদি আমাক কোনোবা ব্যক্তিয়ে অন্যায় কৰিব বিচাৰে বা হিংসা কৰিব বিচাৰে, আমি তাৰ বাবে বিচলিত হোৱা অনুচিত। আমি আমাৰ লক্ষ্যপথত আগবঢ়া উচিত। আমি যদি একাগ্ৰতাৰে, ধৈৰ্য আৰু অধ্যৱসায়েৰে আগবাঢ়ি গৈ থাকোঁ, তেতিয়াহ'লে আমাক কোনো বাধা দি ৰাখিব নোৱাৰে। আমাক কোনোবাই হিংসা কৰিছে বুলি আমি প্ৰতিশোধ পৰায়ণ হোৱা অনুচিত। হৰ্ন ট্ৰেজাৰ নামৰ এজন শিক্ষাবিদে কৈছিল, প্ৰকৃত শিক্ষাই মানুহক অকলে খোজ কাঢ়িবলৈ শিকায়। যদি আমি প্ৰকৃত জ্ঞানী হওঁ, প্ৰকৃত জ্ঞান যদি আমাৰ থাকে, তেতিয়াহ'লে আমাৰ ভয় কৰিবলৈ একো দৰকাৰ নাই। আমি অকলশৰীয়াকৈ আগবাঢ়ি যাব পাৰোঁ। আমাক কোনোবাই হিংসা কৰিছে, কৰিব দিয়ক। আমি তাৰ বাবে প্ৰতিশোধ পৰায়ণ হোৱা অনুচিত। আৰু এটা মই আপোনালোকক শেষত কথা ক'ব বিচাৰিছোঁ। আমি সকলোৱে হাতীয়ে খোজকাঢ়ি যোৱা দেখিছোঁ নিশ্চয়। হাতী যেতিয়া ৰাস্তাইদি খোজকাঢ়ি গৈ থাকে, কুকুৰে কিমান ভোকে আমি দেখিছোঁ। কিন্তু হাতীয়ে কুকুৰক খেদি যায় জানো? কেতিয়াও নাযায়। হাতীয়ে নিজে একান্ত মনেৰে খোজকাঢ়ি আগবাঢ়ি গৈ থাকে। ঠিক সেইদৰে আমিও লাগিলে যোনে যি কয় কৈ থাকক, আমিও একাগ্ৰতাৰে আগবাঢ়ি যোৱা উচিত। আমাৰ যদি প্ৰকৃত জ্ঞান থাকে, আমাক কোনো বাধা দি ৰাখিব নোৱাৰে। সেইকাৰণে আমি সেই দধীচি মুনিৰ উদাহৰণটো লোৱা উচিত। জীৱন বাটত আমি আগবাঢ়ি যাবলৈ হ'লে এই কাহিনীবিলাকে আমাক যথেষ্ট অনুপ্ৰেৰণা আগবঢ়ায়। গতিকেলৈ আমি আমাৰ নিজৰ জীৱন পথত আগবাঢ়ি যাবলৈ হ'লে একাগ্ৰতা, ধৈৰ্য, এই সকলোবিলাকৰ সৈতে আগবাঢ়ি যাব লাগিব। আমাক কোনোবাই হিংসা কৰিছে, কৰিব দিয়ক। আমাক হিংসা কৰি তেওঁলোকে একো নাপায়। এদিন চাব, যিসকলে আমাক হিংসা কৰিছে, যিসকলে আমাক অন্যায় কৰিছে, সেই দধীচি মুনিৰ ওচৰত যিদৰে দেৱৰাজ ইন্দ্ৰ শৰণাপন্ন হৈছিল, আমাৰ ওচৰতো তেওঁলোক শৰণাপন্ন হ'বলৈ বাধ্য হ'ব। কিন্তু আমি নিজৰ লক্ষ্য পথৰ পৰা আঁতৰি যাব নালাগিব। সেইকাৰণে আহকচোন, আমি একাগ্ৰতাৰে হাতীৰ নিচিনাকৈ আগবাঢ়ি গৈ থাকোঁ। কুকুৰে যিমান ভোকে ভুকিব দিয়ক। আমি লাহে লাহে ধীৰ সুস্থিৰে আগবাঢ়ি গৈ থাকোঁ আমাৰ নিজৰ লক্ষ্যস্থানলৈ। ধন্যবাদ।